পাবলৈ সক্ষম হৈছে। যোৱা 17 বছৰত ৰাইজে বিভিন্ন ভয় ভীত বিভিন্ন সংকট ভুগিব লগা হৈছে, বিভিন্ন সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে। বিভিন্ন সমস্যাৰ সৃষ্টি কৰাৰ কাৰণে ৰাইজে বিভিন্ন পৰিস্থিতিত ভুগিব লগা হৈছে। আৰু ইয়াৰে ফলস্বৰূপে আমাৰ মাজত এটা জনগোষ্ঠী আনটো জনগোষ্ঠীৰ মাজত বিশ্বাস হেৰাই গৈছে। এটা জনগোষ্ঠী আনটো জনগোষ্ঠীৰ প্ৰতি মৰম স্নেহ সন্মান হেৰাই গৈছে। আৰু সেইটোৱে পুনৰ আমাৰ মাজত অটুট ৰাখিবলৈ UPPL দলে এই জাগৰণ আৰম্ভ কৰিছিলে। আৰু আজি আমি ক'বলৈ বিচাৰিছোঁ, UPPL দল কোনো বড়ো অসমীয়াৰ দল নহয়। এই দলত সকলো জাতি জনগোষ্ঠীৰ বিভিন্ন নেতৃত্ব আজি এই দলত যোগদান কৰিছে, এই দলত নেতৃত্ব দিছে। আজি অকল খকলাবাৰী সমষ্টিৰ এই গণসমাৱেশ ইয়াত হৈছে। এই কাৰণে আজি বিভিন্ন নেতৃত্ব ইয়াত উপস্থিত হোৱা নাই। আমাৰ আদিবাসীসকলৰ চাওতালীসকলৰ নেতা আছে, মাইনৰিটি মুছলমানৰ নেতা আছে, বঙালীসকলৰ নেতৃত্ব আছে, ইয়াত অসমীয়াৰ আছে, সকলো জাতি জনগোষ্ঠীৰ নেতৃত্ব এতিয়া UPPLত ভৰি পৰিছে। আৰু সেইকাৰণে যি সমন্বয় গঢ়াৰ কাম যোৱা 17 বছৰৰ হাগ্ৰামা মহিলাৰীয়ে কৰিবলৈ পৰা নাই, UPPL দলে চৰকাৰ গঠন কৰাৰ আগতে এই সমন্বয় গঢ়াৰ যিটো কাম এইটো আমি অলৰেডি কৰি পেলালোঁ। এতিয়া আমাৰ বিটিআৰত সকলো জাতি জনগোষ্ঠী সুস্থ চিন্তাৰে মূৰ দাঙি চবে জীয়াই থাকিবলৈ পাৰিছে। এটা সময় আছিল ভয়ভীতৰ ৰাজনীতি। হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত যি 17 বছৰ শাসন চলিল, ইয়াত বিভিন্ন হিংসা বিভিন্ন দাবী ধমকি দিয়া কাৰ্যকলাপ হৈ গ'ল। আৰু ইয়াৰ কাৰণে আমাৰ জাতি জনগোষ্ঠীৰ মানুহে ভয় কৰি জীৱন কটাব লগা হৈছিলে। আমি UPPL দলে নিশ্চিত কৰিছোঁ, UPPL দলৰ সময়ত কোনো জাতি জনগোষ্ঠীয়ে ভয় কৰিব লগা একো নাই। আমাৰ সকলো ব্যক্তি যি ভাৰতৰ নাগৰিক, অসমৰ বাসিন্দা, বিটিআৰৰ বাসিন্দা, প্ৰত্যেকজন ব্যক্তিয়ে নিজৰ নিজৰ নিৰাপত্তা পাবলৈ সক্ষম হ'ব। আমাৰ চৰকাৰৰ সময়ত কোনো এজন ব্যক্তিয়ে কোনো এটা ভয় ভীতৰ সন্মুখীন হ'ব নালাগিব। আজি বিভিন্ন জাতি জনগোষ্ঠীৰ ভাষা সংস্কৃতিৰ ৰক্ষণাবেক্ষণক লৈ প্ৰশ্ন আহিছে। কিছুমান ন্যস্ত ৰাজনৈতিক নেতাসকলে এই ষড়যন্ত্ৰবিলাক আৰম্ভ কৰিছে। বিটিআৰ অঞ্চলত বসবাস কৰা অসমীয়াসকলৰ অসমীয়া ভাষা সংকট আহিব। কোনোবা কৈছে গাঁৱে গাঁৱে যায় UPPLৰ চৰকাৰ আহিলে দখনা পিন্ধিব লাগিব, অসমীয়া ভাষা ক'বলৈ নোৱাৰিব। বিভিন্ন ভয়ভীত ৰাজনীতি কৰিছে। শ্ৰদ্ধা ৰাইজ, ভাৰতবৰ্ষ বিশ্বৰ ভিতৰত সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ। এই দেশত তেনেকুৱা ৰাজনীতি কৰিবলৈ লাজ পাব লাগে। যিসকলে আজি সমাজ সেৱা কৰিবলৈ আহিছে, ৰাজনীতিৰ ক্ষেত্ৰত আহি সমাজখন নেতৃত্ব দিব আহিছে, সেইসকলে আজি ৰাইজক আগুৱাই লৈ যোৱাৰ কাৰণে বিভিন্ন জাতি জনগোষ্ঠীৰ নিৰাপত্তাৰ কাৰণে কোনো আঁচনি তেখেতসকলে ক'বলৈ নাজানে। খালি তেখেতসকলে ৰাইজক ভয় কৰে, ভয় খুৱায়। ইয়াত অসমীয়া ভাষাৰ কোনোদিনো সংকট আহিব নোৱাৰে। 20 লাখ জনসাধাৰণে কোৱা বড়ো ভাষা যদি ইয়াত সংকট অহা নাই, 4 কোটি মানুহে কোৱা সদায় কোৱা অসমীয়া ভাষা কেতিয়াও সংকট আহিব নোৱাৰে। আজি অসমীয়া ভাষা সকলো জনগোষ্ঠীয়ে কয়। ইয়াত পঢ়া বিদ্যালয় বিশ্ববিদ্যালয়ত ব্যৱহাৰ হয়, অফিচ আদালত চবতো ব্যৱহাৰ হয়, দোকান পোহাৰ চবতো ব্যৱহাৰ হয়, মঠ মন্দিৰ সাংস্কৃতিক চবতো অসমীয়া ভাষা ব্যৱহাৰ হয়। আৰু ইয়াত কোনো অসমীয়া ভাষাৰ সংকট আহিব নোৱাৰে। শ্ৰদ্ধা ৰাইজ, আজি ইয়াত দখনা পিন্ধাটো বড়োসকলৰ কাৰণে এতিয়া ডাঙৰ কথা। কাৰণ আমাৰ মানুহবিলাক দৰিদ্ৰ হৈ গৈছে, দখনা কিনি পিন্ধিবলৈ ইতিমধ্যে ষ্ট্ৰাগল কৰিব লগা হৈছে। আৰু বেলেগক দখনা কিনি দিয়াটো আমাৰ কাৰণে এটা ডাঙৰ কথা হৈ আহিছে। নিজৰ নিজৰ সংস্কৃতি নিজৰ মাজত জীয়াই থাকিব। এটা সাংস্কৃতিক আন্তৰ্জাতিক সন্মান দিব লাগিব। আৰু এই বিটিআৰবাসী ৰাইজে ইতিমধ্যে বুজি পাইছে, আমাৰ মাজত আদিবাসী আছে, আমাৰ মাজত অসমীয়া আছে, আমাৰ মাজত ৰাজবংশী আছে, বঙালী আছে, মাইনৰিটি মুছলমান আছে, মদাহী আছে, ৰাভা আছে, গাৰো আছে, শৰণীয়া আছে, নাথ যোগী আছে, কলিতা আছে, সকলো জনগোষ্ঠীৰ মানুহ আমাৰ ইয়াত বিটিআৰত আছে। আৰু এই সকলো জনগোষ্ঠীয়ে নিজৰ নিজৰ ভাষা সংস্কৃতিৰ অস্তিত্ব লৈ এই বিটিআৰত জীয়াই থাকিব পাৰিব। কিছুমানে ভয় দেখুৱাইছে UPPL আহিলে ইয়াত ভূমিৰ পাট্টা নাপাব, মাটিৰ পাট্টা নাপাব। বিটিআৰ ৰেকৰ্ডৰ 7.1 আৰু 7.2 এই দুটা ক্লজক লৈ ৰাজনীতি কৰিছে, ষড়যন্ত্ৰ কৰিছে।
বিটিআৰ ৰেকৰ্ডৰ 7.1 আৰু 7.2 বিটিআৰ বাকীৰ কাৰণে নহয়, এইটো অসমৰ কাৰণে অসম চৰকাৰক কোৱা হৈছে বিটিআৰ বাকীৰ চিন্তা কৰিব লগা নাই। বিটিআৰ অঞ্চলত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলক 17 বছৰে ভূমিৰ অধিকাৰৰ পৰা হাগ্ৰামা মহিলাৰে বঞ্চিত কৰি ৰাখিছে। আৰু আমি আপোনালোকৰ আগত স্পষ্ট কৈছোঁ, UPPLA চৰকাৰ গঠন কৰাৰ লগে লগে 6 মাহৰ ভিতৰতে সকলো জাতি জনগোষ্ঠীৰ ভূমিৰ সমস্যা সমাধান কৰা হ'ব। শ্ৰদ্ধা ৰাইজ, আমাক নিৰাপত্তা লাগে, আমাৰ জীৱন সম্পত্তিৰ নিৰাপত্তা লাগে, ভাষা সংস্কৃতিৰ নিৰাপত্তা লাগে, আমাক শান্তি লাগে। শান্তি প্ৰতিষ্ঠা কৰিবলৈ হাগ্ৰামা মহিলাৰী যথেষ্ট সুযোগ পাইছিলে। 2012ত সংঘৰ্ষ হৈ গ'ল, 2008ত সংঘৰ্ষ হৈ গ'ল, 2014ত সংঘৰ্ষ হৈ গ'ল। আৰু এইখিনি সময়ত শান্তি প্ৰতিষ্ঠা কৰাৰ কাৰণে হাগ্ৰামা মহিলাৰে একো পদক্ষেপ নল'লে। বড় অনাবড় সৃষ্টি হ'ল। এই ভুল বুজাবুজি সমাপ্ত কৰিবলৈ হাগ্ৰামা মহিলাৰে কোনো পদক্ষেপ নল'লে। শান্তি প্ৰতিষ্ঠা কৰিবলৈ এখন চৰকাৰে ইচ্ছা কৰিলে, এখন চৰকাৰৰ সদিচ্ছা থাকিলে তেখেতসকলে তাৎক্ষণিকভাৱে কৰিব পাৰে, কিন্তু 17 বছৰত হাগ্ৰামা মহিলাৰে এইটো নকৰিলে। আৰু আজি আমি UPPLৰ নেতৃত্ব যিসকলে নেতৃত্ব বহন কৰিছে, সেইসকলে যোৱা 27 জানুৱাৰীত এটা শান্তি চুক্তি কৰি চিৰস্থায়ীভাৱে আমি শান্তি প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছোঁ। আজি আপোনালোকৰ আগত মই ক'বলৈ বিচাৰিছোঁ, এই শান্তি প্ৰক্ৰিয়া, এই শান্তিৰ বাতাবৰণ, এই শান্তিৰ পৰিস্থিতি আমাৰ মাজত যদি দীৰ্ঘজীৱী হ'ব লাগে, শান্তি বিচৰা কোনোবা নেতাসকলে নেতৃত্ব দিয়া দলে আমাৰ UPPLত চৰকাৰ গঠন কৰিব লাগিব, তেতিয়াহে শান্তি আমাৰ মাজত বিৰাজ কৰিব। যিসকলে শান্তি নিবিচাৰে, অশান্তি বিচাৰে, হিংসা কৰে, সেইসকলৰ হাতত কোনোদিনে শান্তি ইয়াত চিৰদিনৰ কাৰণে চিৰস্থায়ী নহ'ব। BPFৰ চৰকাৰৰ সময়ত আমি আশা কৰিছিলোঁ আমাৰ অঞ্চলৰ ৰাস্তা ঘাট ভাল হ'ব, আমাৰ অঞ্চলৰ স্কুল কলেজৰ সমস্যা সমাধান হ'ব, আমাৰ অঞ্চলত হস্পিটাল নিৰ্মাণ হ'ব, আমাৰ অঞ্চলত ছাত্ৰ ছাত্ৰী গুণগত শিক্ষাৰ ব্যৱস্থা কৰিব, নিবনুৱাসকলৰ সংস্থাপনৰ ব্যৱস্থা কৰিব। কিন্তু একো কাম নহ'ল। 17 বছৰে হাগ্ৰামা মহিলাৰে আমাৰ ৰাইজক প্ৰতাৰণা কৰিলে। এই প্ৰতাৰণাই আজি ৰাইজক শংকিত কৰিছে, ৰাজনীতিৰ প্ৰতি এটা ঘৃণা জন্মিছে। শ্ৰদ্ধা ৰাইজ, আমি ৰাজনীতিৰ প্ৰতি ঘৃণা কৰিব নালাগে। কোনোবা ব্যক্তিয়ে ভুল কৰিছে, কোনোবা ব্যক্তিয়ে আমাক প্ৰতাৰণা কৰিছে, আমাক ঠগ প্ৰবঞ্চনা কৰিছে, ইয়াৰ কাৰণে এটা ৰাজনীতিক প্ৰক্ৰিয়া ভুল হ'ব নোৱাৰে। আজি আমাৰ হাতত সময় আহিছে, এইটোৱে আমাৰ সুযোগ। 17 বছৰত যিসকলে প্ৰতাৰণা কৰিলে, ঠগ প্ৰবঞ্চনা কৰিলে, দুখীয়া গৰীব মানুহৰ কাৰণে অহা আইৱাজ ঘৰৰ পইচা, জব কাৰ্ডৰ পইচা, বৃদ্ধ পেঞ্চনৰ পইচা, মিড ডে মিলৰ পইচা, আমাৰ শিশুসকলৰ অংগনবাড়ীৰ খাদ্যৰ পইচা খাই দিলে। যিসকলে খুটা কম্বলৰ নামত হাজাৰ হাজাৰ কোটি টকা লুটি খালে, সেইসকলক খেদি পেলাই ভাল এটা শাসন আনিব লাগিব। বিটিআৰ অঞ্চলত শাসনৰ নামত যি শোষণ চলিছে, এই শোষণটো দূৰ কৰিলেহে আমাৰ দুখীয়া মানুহ, আমাৰ খেতিয়কসকল, আমাৰ মহিলাসকল, সকলো শ্ৰেণীৰ মানুহ আগবাঢ়ি যাব পাৰিব। এই গোটেই কথাবিলাক নিৰ্ভৰ কৰে ৰাজনীতিক নেতাসকলৰ সদিচ্ছাৰ ওপৰত। শ্ৰদ্ধা ৰাইজ, আজি ইয়াত বহুত দল আহিছে, BJPও কেম্পিং কৰিছে, UDF কেম্পিং কৰিছে, ইয়াত কংগ্ৰেছ আহিছে, GSP আহিছে। এটা সময়ত সকলো লক্ষ্য কৰি লৈছিলে হাগ্ৰামা মহিলাৰে BPFক, কিন্তু ৰাজনীতিক স্বাৰ্থত সকলো দলে আজি ষড়যন্ত্ৰত নামি পৰিছে। বিটিআৰ অঞ্চলত 35 লক্ষ জনসাধাৰণৰ জীৱন আৰু মৰণ, শান্তি আৰু নিৰাপত্তা, উন্নয়নৰ কথাটো জলাঞ্জলি দি তেখেতসকলে ৰাজনীতিক স্বাৰ্থত আজি GT মানুহবিলাকৰ লগত আজি তেখেতসকলে এলায়েন্স কৰিবলৈ আহিছে, আণ্ডাৰষ্টেণ্ডিং কৰিবলৈ আহিছে। মোক প্ৰশ্ন কৰিছে সাংবাদিকসকলে, আপুনি কোনোবা দলৰ লগত আণ্ডাৰষ্টেণ্ডিং কৰিছে নেকি? কংগ্ৰেছৰ লগত, BJPৰ লগত, UDFৰ লগত, GSPৰ লগত? মই কৈছোঁ UPPL দলৰ কাৰো লগত এলায়েন্স কৰা নাই, আণ্ডাৰষ্টেণ্ডিং কৰা নাই। UPPL দলে অকলে ৰাইজৰ লগত এলায়েন্স কৰিছোঁ। আমি বিটিআৰ বাকী 35 লক্ষ জনসাধাৰণৰ লগত আমি আণ্ডাৰষ্টেণ্ডিং কৰিছোঁ, এলায়েন্স কৰিছোঁ। আজি UPPL দলে অসমীয়াৰ লগত, আদিবাসীৰ লগত, বঙালীৰ লগত, মাইনৰিটি মুছলমানৰ লগত, নাথ যোগীৰ লগত, যিমানখিনি খিলঞ্জীয়া যিমানখিনি ইয়াত নাগৰিক আছে, সকলো জনগোষ্ঠীৰ লগত আমি এলায়েন্স কৰিছোঁ, আণ্ডাৰষ্টেণ্ডিং কৰিছোঁ। কোনো দলৰ লগত আণ্ডাৰষ্টেণ্ডিং কৰা নাই। কাৰণ আমাৰ উদ্দেশ্য ৰাইজক আগুৱাই লৈ যোৱা, ৰাইজক সমস্যাৰ পৰা উদ্ধাৰ কৰা।
আজি স্বাধীনতাৰ ৭৪ বছৰ পিছতো আমাৰ গাঁৱৰ ভূঞে বিভিন্ন অঞ্চলত খোৱা পানীৰ আঁচনি নাই। খোৱা পানী আজি নদীৰ পানী খাই থাকিব লগা হৈছে বাক্সা জিলাৰ উত্তৰ অঞ্চলত। স্বাধীনতাৰ ৭৪ বছৰতো পঢ়িবলৈ এখন ভাল বিদ্যালয় নাই। আমাৰ দুখীয়া মানুহে দুবেলা দুমুঠি খাই থাকিবলৈ এতিয়াও তেনেকুৱা এটা পৰিৱেশ সৃষ্টি হোৱা নাই। সেইকাৰণে UPPL দলে প্ৰতিজ্ঞাবদ্ধ হৈছোঁ, অহা 5 বছৰত 17 বছৰত যি ঠগ প্ৰবঞ্চনা হাগ্ৰামা মহিলাৰে কৰি এইটো দূৰ কৰি এটা সুশাসন গঢ়ি তুলি সকলো ৰাইজক সমমৰ্যাদা সম অধিকাৰ প্ৰদান কৰি ভাৰতবৰ্ষৰ যিকোনো ৰাজ্যৰ লগত খোজ মিলাব পৰা বিটিআৰ অঞ্চলটো আগুৱাই লৈ যাব লাগিব। এই 5 বছৰত আমি ঠিক কৰিছোঁ, বছৰত 1 লাখ কৰি 5 লাখ আমাৰ যি সংস্থাপন নিবনুৱাসকলক সংস্থাপন দিয়াৰ কাৰণে বিটিআৰ চুক্তিত আমাৰ অঞ্চলত ইউনিভাৰ্চিটি আহিল, বিশ্ববিদ্যালয় আহিল, মেডিকেল কলেজ আহিল, NIT আহিল, বহুতখিনি অনুষ্ঠান প্ৰতিষ্ঠানবিলাক আহিল। আৰু হাগ্ৰামা মহিলাৰীয়ে কৈছে এই একৰ্ডটো ভাল নহয়, এই একৰ্ডত একো নাই। মই ৰাইজৰ আগত কৈছোঁ এই একৰ্ডত আমাৰ অঞ্চলৰ মানৱ সম্পদ উন্নয়নৰ কাৰণে চব কুছ আছে, কিন্তু এই একৰ্ডত এটাই নাথাকিব, সেইটো হ'ল হাগ্ৰামা মহিলাৰ দুৰ্নীতি, ভ্ৰষ্টাচাৰ, অপশাসন, বৈধ ৰাজনীতি। সেইকাৰণে ৰাইজ সময় আহিছে, পিছত কান্দিলে নহ'ব। যি সময়ত আপোনাৰ হাতত সুযোগ আহিছে এই সুযোগটো লৈ অহা 7 তাৰিখত সকলোৱে দলে বলে ওলাই আহি পৰিৱৰ্তনৰ স্বাৰ্থত, দুখীয়া গৰীব মানুহৰ স্বাৰ্থত, এটা সুশাসন গঢ়ি তোলাৰ স্বাৰ্থত ট্ৰেক্টৰৰ ছবিত ভোট দি UPPLক জয়যুক্ত কৰিব লাগিব। আজি UPPL দল বিটিআৰৰ ভিতৰত সকলোতকৈ শক্তিশালী দল, কাৰণ আমাৰ 14 লাখ মেম্বাৰ আছে। মই সিদিনা শুনিছোঁ বিজেপিৰ সভাপতিয়ে কৈছে তেখেতসকলৰ 4 লাখ না 5 লাখ মেম্বাৰ হৈছে বুলি। মই নাজানো। PPFৰ মেম্বাৰ কমি গৈছে, 2 লাখ 3 লাখ আছে না নাই সন্দেহ আছে, কিন্তু আজি UPPL দলৰ 14 লাখ মেম্বাৰশ্বিপ আছে। 30টাতকৈ অধিক আসন লৈ UPPLে চৰকাৰ গঠন কৰিব গৈ আছে, কিন্তু এই চৰকাৰ ৰাইজৰ চৰকাৰ হ'ব, গণতান্ত্ৰিক চৰকাৰ হ'ব, দুখীয়া গৰীব সকলো শ্ৰেণীৰ মানুহৰ চৰকাৰ হ'ব। আৰু আপোনালোকক মই আজি স্পষ্ট ভাষাৰে কৈছোঁ, আমাৰ দলৰ নেতা কৰ্মী সকলোকে কৈছোঁ, আমাৰ চৰকাৰ গঠন কৰাৰ পিছত 15 তাৰিখৰ পিছত ৰাইজৰ যেতিয়া কাম কৰিবলৈ যাম, গাঁৱলৈ যাম, বিভিন্ন কাম আৰম্ভ ল'ম, প্ৰত্যেকজন আমাৰ দলীয় কৰ্মীক মই স্পষ্ট ভাষাৰে কৈছোঁ, দুখীয়া গৰীব মানুহ ৰাইজৰ যদি কোনোবা 8 আনা পইচা খায় সি আধা ঘণ্টাও দলত থাকিব নোৱাৰিব, তাক বাহিৰ কৰা হ'ব। কাৰণ আমি পুনৰ BPFক পুনৰাই ইয়াত বহাব বিচৰা নাই, ইয়াত UPPL চৰকাৰ কৰিব বিচাৰিছে, য'ত মদ ভাঙৰ চৰকাৰ নাথাকিব, জুৱাৰ চৰকাৰ নাথাকিব, দাদাগিৰিৰ চৰকাৰ নাথাকিব, সকলো ৰাইজৰ চৰকাৰ হ'ব। তো এইকাৰণে আজি যিসকল ব্যক্তি আমাৰ দলত জইন কৰিছে মই তেখেতসকলক আদৰণি জনাইছোঁ। আজি UPPL দলত এই 7 মাহে দিনে নিশা জইন কৰি আছে। আজিৰ দিনতো কমচে কম এনটিআৰ বিটিআৰত 5000 মানুহ জইন হ'বলৈ গৈ আছে আমাৰ দলত। আজি ব্যক্তিসকলে এইকাৰণে আহিছে, 17 বছৰত বিকল্প পোৱা নাই, নতুন নতুন দল অসমৰ পৰা আহিছে, ভাৰতৰ পৰা আহিছে, সেই দলৰ প্ৰতি ৰাইজে বিশ্বাস কৰা নাই, কাৰণ তেখেতসকলে বিভিন্ন দুৰ্যোগৰ সময়ত, দুখৰ সময়ত আমাৰ ৰাইজৰ ওচৰত অহা নাই। আজি ভোট লাগে কাৰণে আহিছে, কিন্তু দুৰ্যোগৰ সময়ত অহা নাই। দুৰ্যোগৰ সময়ত, দুখৰ সময়ত যদি থিয় দিছে, আজি UPPL নেতৃত্ব বহন কৰা ব্যক্তিসকলে থিয় দিছে। সেইকাৰণে ৰাইজৰ আস্থা আৰু বিশ্বাস UPPL দলৰ লগতে আছে। আৰু খোখলাবাৰী সমষ্টিত এতিয়া আগতে কৈ আছিল বড়ো অকল বড়ো আছে, এতিয়া বড়ো, অসমীয়া, মদাহী, শৰণীয়া, আদিবাসী সকলো জনগোষ্ঠী দলে বলে UPPL দলত ওলাই আহিছে। আৰু মোৰ সন্দেহ হৈছে আমাৰ অপজিশ্যনৰ যিসকল কেণ্ডিডেট তেখেতসকলে নিজৰ যি মানে সিকিউৰিটি পইচা দিছিলে সেইখিনি ৰিটাৰ্ণ পাবনে নাই, কাৰণ আমি সকলোতকৈ বেছি ভোট পাবলৈ গৈ আছোঁ। তো এইকাৰণে ৰাইজ কোনো সন্দেহ কৰিব লগা নাই, আগবাঢ়ি যাব লাগিব। ৰাইজফोर खुलुमबाय। गोलाव बाथ्राखौ बिथां इउजि ब्रह्मआनो बुंलांखाबाय, आं गोलाव बुंनो सानाखिसै। दिनै थगायलायनाय, सोबख'लायनाय, नासयलायनायनि राजनितिया सोलिगासिनो दङ। आरो जोङो बे थगायलायनाय, सोबख'लायनाय, नासयलायनाय राजनितिखौ गैया खालामनानै मोजां मोनसे राजनिति बेवहाय लाबोनानै आइ आफा रायजो राजाखौ सिबिनो फैदों। बेवहाय धीरेन बर' बिथाङाबो बिजाथि जादों। आंहा बुंनो गोनां गैया, आं बिथांखौ मान होयो, जायखिजाया दैदेनगिरिफोरखौनो आं मान होयो। नाथाय दुखुनांथाव बाथ्राया बेसो, जाय हाग्रामा महिलारिया
बेसेबांबा मुंख्लं जानानै मोननाय बे बिटिआरखौ दिनै सोंखारिदों बे बिटिआराव जेबो गैया होननानै बुंदों आरो बे बिटिआरनि सागानगिरि जानानै बोरैहाय धीरेन बर' बिथांजों लोगो जानानै इलेक्सन गेलेखो आङो बेखौसो सन्देह जादों बेवहायसो आं दुखु मोनदों बिथाङा दिनै बिटिआर गोरोबथाखौ बिथाङा जेरैबायदि साइन खालामनानै फैबाय आरो बे बिटिआर गोरोबथायानो जोंनि हारिखौ आगानसे गोजौआव दैखांबावबाय बे बिटिआर गोरोबथाखौ सोंखारिग्रा आरो बे बिटिआर गोरोबथाखौ पावाराव फैयोब्ला आङो मोगथां महर होनो होनाय नङा होनग्रा हाग्रामा महिलारिजों लोगो नांनानै दिनै राजखान्थि खालामदों राजखान्थि खालामनायाव बुंनांगौ गैया नाथाय हारिया जेखौ मावोब्ला खहा जागोन बेबायदि राजनितिखौ रावबो खालामनो नाङा आं खावलायो रायजोफोर नैबे समाव बड'फानि सिमांखौ मोगथां महर होनो जों बयबो खामानि मावगासिनो दङ बड'फाया बुंलांदोंमोन बुहुमाव बर' फिसाफोरखौ खौसे खालामनानै गेरेमसा हारि दानांगौ आरो दिनै बे खामानिखौनो जोङो मावनो थांगासिनो दङ थांनाय 17 बोसोराव हाग्रामा महिलारिया गोरिब गुन्द्रा आइ आफा रायजो राजाफोरखौ एसे नायफिननाय मोनब्ला अननाय मोनब्ला दिनै जोंनि आइजोफ्रा राजा लामायाव थांनानै हाजिरा मावनानै जानांनाय नङामोन दिनै जौ फाननानै जानांदों बन फाननानै जानांदों बेसेबांबा खस्थ' खालामनानै जानांदों गोदो गोदाय सरकार गैयामोन मालायनि सिङाव थायोमोन बायदिसिना खस्थ' खालामनांगौमोन थांनाय 17 बोसोराव गावनिनो सरकार थानानै हाजार मानसिया बान्दा बायनानै जानांनाया बेसेबांबा दुखुनांथाव जादों आरो जोङो UPPL सरकार फैनाय लोगो लोगो जोंनि सबसे गिबिसिन खामानिया जागोन जायफोर दिनै बोथिनै ओंखाम जानायाव गोब्राब जादों जायफोर हाजिरा मुजिरा मावना जानांदों जौ फाननानै जानांदों बन फाननानै जानांदों गिबियावनो 5 बोसोरावनो बिथांमोनखौ नागिरनाय जागोन आरो बिथांमोना गावनि आथिङाव गसंनो हानाय जागोन दा मानगोनां रायजोफोर राजखान्थिखौ मानो नांगौ राजखान्थिखौ समाज जौगानो नांगौ ओनसोल जौगानो नांगौ जोंनि खामानिफोरखौ मावफुंजोबनो नांगौ सुबुं माहारिनि साननाय हनायखौ मोगथाङाव महर होनानै गोजोन खौसेथिनि मोनसे संसार दानो थाखाय राजखान्थिखौ नांगौ थांनाय 40 बोसोरनि सोमावसारनायाव 50,000निख्रुइ बांसिन सुबुङा जिउ गारबाय भलेन्टार फर्सनि मानसिफ्रा दिनैसिमबो अनसुंथाइ मोनाखिसै गोबां BLTनि सेंग्राफ्रा जेबो मोनाखिसै फारसेथिं BLT जानानै हाग्रामाया 1000 कोटिनि मालिक जाबाय माखासे BLTफ्रा रसा नांनांबाय दिनै NDBनि सुक्ति जाबाय बेवहायबो जोहोलावफ्रा माखासे दिनै गावनि बिमा बिफाजों न'आव थानो हानाय जाबाय ओरैबायदि मोनसे मोजां गोरोबथा सारा आसामनि मानसियानो बाख्नायदों भारतनि मानसियानो बाख्नायदों आरो जोंबो बे गोरोबथाखौ खालामदों मानोना थांनाय 30 बोसोराव बर' बिमाया मेगनाव मोदै खुगायाव खुदै लानांदोंमोन सोरनिबा फिसा हौवाया मानास हाग्रायाव गावथार जायो सोरनिबा फिसा हौवाया बहाबा गावथार जायो बेफोरबायदि खास्रि बिस्रि थासारिखौ फोजोबनो थाखायनो बे गोरोबथाखौ खालामनाय जादों आरो दिनै रावबो बर' बिमाया नाङा फाङा मोदै हुगारनो गोनां जानाय नंला बयबो सान्थियै गोजोनै गावनि फिसा हौवाफोरखौ न'आवनो लानानै बिदा फंबायखौ न'आव लानानै संसार जानो हानाय जाबाय आरो बेबायदि मोनसे गोरोबथाखौ दिनै सोंखारिनायखौ जों मालाबाबो सहायनाय नङा जों हारि दानो फैदों हारिखौ थगायनो फैयाखै मानगोनां रायजोफोर आङो गुरु दैदेनगिरि नङा नोंथांमोननिनो सासे बिदा फंबाय हिसाबै जेंना जेंगोनाफोरखौ गासैखौबो सुस्रांजोबनानै गोग्गो समाज दानोसो फैदों दा नंखायनो दिनै आं नोंथांमोनखौ खावलायबाय जे फैगौ 7 डिसेम्बराव बयबो ओंखारनानै ट्रेक्टरनि सावगारियाव भट होना UPPLनि सरकार लाबोनांगोन आरो UPPLनि सरकार लाबोनो हायाब्ला फिन हाग्रामानि दादागिरि बुलायनाय नांलायनाय खमलायनाय जौ सेरेबनि सरकार बेवहाय फैफिनगोन हारिया जौगानाय नङा थगायलायनाय सोबख'लायनाय नासयलायनाय गावबा गावनि गेजेरावनो सोलिबाय थागोन हारिया जेबो लाब जानाय नङा दा नंखायनो आं नोंथांमोनखौ खावलायबाय जे खख्लाबारि सालबारि जोंहा मसलपुर बागानपारा माखासे सिदा दं ओरैनो देरहाखानानैनो दङ नाथाय जिखिनि भट दङ गासैखौबो होनानै रेकर्डआव देरहा होनांगौ अब्लासो सुथुरफ्रा जायफोर जोंनि एगेन्स्ट खालामदों बिथांमोना लाजिगोन आरो इयुनाव गोरोन्थि खामानि मावनो साहस खालामनाय नङा दा रायजोफोर बिथांमोना 1000 कोटिनि मालिक जोंहा 0 कोटिनि मालिक दा 1000 कोटिजों 0 कोटिजों नांलायनाय जादों बिथांमोननि आखायाव रायजो राजाखौ सोबख'नाय थगायनाय 1000 कोटि दङ जोंनि आखायाव रायजो राजाखौ अननो हानाय सिबिनो हानाय अराय सम जोथोन लानो हानाय जोंनियाव गोसो दङ नोंथांमोना बिसार खालामदो इलेक्शननि समाव बिथांमोना बिमा बिफाखौ बायनो फैयो जोङो अराय सम आइ आफा रायजो राजाखौ सिबियो दा नंखायनो साननांगौआ नोंथांमोननि आखायाव थाबाय आं बयनिसिमबो बे समाव खुलुमनाय बावहरबाय दसे सम थाबाव सासेल' आलासिया बिबुंथि होबावगोन आङो उदालगुरियाव मोनब्रैसो मिटिं दंबावोखाय आं थांग्रोगोन
नोंथांमोना जथेस्थ' खस्थ' खालामनानै फैबाय आरो साननैल'सै साननै खस्थ' खालामनायनि उनावनो सोबख'नाय नासयनाय थगायनाय गाज्रि सरकारा थानाय नंला नोंथांमोननि साननाया जाफुंजोबसिगोन आङो बेखिनिखौनो बुंबाय সকলকে ধন্যবাদ জানালো আৰু মাত্ৰ 3টা দিন ধৈৰ্য ধৰক ইয়াৰ পিছতে আমাৰ দুৰ্নীতি ভ্ৰষ্টাচাৰ অপশাসন আমাৰ মাজৰ পৰা দূৰ হ'ব আমাৰ মাজত শান্তি প্ৰতিষ্ঠা হ'ব নিৰাপত্তা আহিব সমমৰ্যাদা সমঅধিকাৰলৈ আমি আগুৱাই যাব পাৰিম এইখিনি বক্তব্য ৰাখিলো সকলোকে মই অনুৰোধ কৰিছো মই ওদালগুৰি জিলাত 3-4টা মান মিটিং আছে কাৰণে আপোনালোকৰ পৰা মই বিদায় লম কন্টেক্ট সময়ৰ কাৰণে সো ৰাইজ আমাৰ মাত্ৰ আৰু এজন দুজনমান বক্তা আছে অলপ সময় মই ইয়াত ধৈৰ্য ধৰিবলৈ অনুৰোধ কৰিছো আৰু জয়নিং কাৰ্যসূচী আছে সেইখিনি লোকে যাহাতে অপেক্ষা কৰে এইখিনিয়ে কৈ মোৰ বক্তব্য সামৰিছো পৰিৱৰ্তন দৰকাৰ পৰিৱৰ্তন দৰকাৰ পৰিৱৰ্তন দৰকাৰ পৰিৱৰ্তন দৰকাৰ আমি ককলাবাৰী পৰিষদৰ সমষ্টিৰ প্ৰাৰ্থী আৰু ইউপিপিএল দলৰ সন্মানীয় সভাপতি প্ৰমোদ বৰা ডাঙৰীয়ালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁ অন্য জেগাত মিটিং আছে কাৰণে এতিয়া আমাৰ মাজৰ পৰা বিদায় মাগিব